নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 12 তাৰিখ। আজি শুকুৰবাৰ, কৃষ্ণ নৱমী তিথি আৰু জ্যেষ্ঠা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। যাত্ৰাত আজি দিনৰ 11 বজালৈকে পশ্চিম দিশৰ বাহিৰে আন সকলো দিশলৈকে যাত্ৰা কৰিবৰ বাবে আপুনি ভাল সময় পাব। 11 বজাৰ পাছত দিনটোৰ ভিতৰত ভাল সময় নাই। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে আজিৰ দিনটো উন্নত থাকিব। খাদ্যত আজি লাও আৰু ৰাতিলৈ কলমৌ শাক আৰু কেৰেলা নিষিদ্ধ। প্ৰিয় বন্ধুসকল, ৰাশিফলসমূহ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। লগতে ভিডিঅ'টোত এটা লাইক কৰি ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক আৰু ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰে যেন। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। বিভিন্ন প্ৰকাৰ বাধা আৰু সমস্যা অতিক্ৰম কৰিব লগা হ'লেও কৰ্মত আপোনাৰ সফলতা থাকিব। মাত্ৰ আপোনাৰ আজি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। কিন্তু ন্যায্য প্ৰাপ্তিত হোৱা সামান্য বিলম্ব আপোনাৰ চিন্তাৰ কাৰণ হোৱাৰ আশংকাও দেখা যায়। শিক্ষাৰ্থীয়ে আকস্মিক শাৰীৰিক দুৰ্বলতাত শিক্ষাৰ পৰিৱেশ নিম্নগামী কাৰণ নহ'বলৈ যত্ন ল'ব লাগিব। নিবনুৱাই অসতৰ্কতাৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কৰ স্থায়িত্বকৰণত পৰিৱেশত আগস্থান থাকিব আৰু সেইদৰে অগ্ৰগতিও লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত আত্মীয় মাংগলিক কৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লগা হ'ব। বস্ত্ৰ অলংকাৰ বা বিশেষ কোনো সামগ্ৰী ক্ৰয়ত অপ্ৰয়োজনীয় ব্যয় নহ'বলৈ লক্ষ্য ৰাখক। ভোগবিলাক বিনোদন আদিত অধিক ক্ষয় নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ সুনাম অটুট থাকিলেও আজি স্বাস্থ্যৰ দুৰ্বলতাজনিত কাৰণত মনোবল যাতে হ্ৰাস নাপায় তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। একাধিক নতুন সমস্যাই আজিৰ পৰিৱেশত আপোনাক মানসিকভাৱে ব্যস্ত ৰখাৰ আশংকাও আছে। শিক্ষাৰ্থীয়েও কোনো বিষয়ত হোৱা সামান্য বিফলতাত দুৰ্বল নহ'বলৈ যত্ন কৰা উচিত। অকস্মাত শাৰীৰিকভাৱে আঘাত নাপাবলৈও আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। প্ৰেমত সম্পৰ্ক স্থায়িত্বকৰণে আজি বাস্তৱ ৰূপ পোৱাৰ যোগ আছে। প্ৰিয়জনৰ পৰা বাঞ্ছিত স্থান আৰু মান প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। দিনটো আপোনাৰ পক্ষত থাকিব। গৃহত কোনো উৎসৱ বা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা আঁতৰিব যদিও বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ ব্যয়ো বাঢ়িব। তীৰ্থস্থান আদি দৰ্শনত সুখী হ'ব পাৰিব। সন্তানৰ বাবে অহেতুক আপোনাৰ চিন্তা বাঢ়িব পাৰে। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিপৰীত ব্যক্তিৰ পৰা হ'ব পৰা নতুন কোনো সমস্যাই যাতে আপোনাৰ মানসিক ব্যস্ততা নবঢ়ায় তাৰ প্ৰতি সতৰ্ক হওক। কোনো অপ্ৰত্যাশিত সংবাদত অকস্মাত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতিও আপোনাক আজি অধিক মনোযোগৰ আৱশ্যক। শিক্ষাৰ্থীয়ে সকলো দিশতে উন্নতি অব্যাহত ৰাখিব পাৰিব। অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিটো সুখ থাকিব। নিবনুৱাই আশা কৰা কোনো শুভ সংবাদ লাভত আনন্দিত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সংগত সুখী হোৱাৰ লগতে আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগো আছে। তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। প্ৰবাসী কোনো আত্মীয়ৰ শুভ সংবাদে আপোনাক আনন্দ দিব। কিন্তু আজি অকস্মাত পত্নী বা পতিৰ স্বাস্থ্যৰ বাবে যাতে আপোনাৰ ব্যয় নাবাঢ়ে তালৈ লক্ষ্য ৰখাও আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। দিনটোৰ সকলো দিশতে আপোনাৰ আধিপত্য অব্যাহত ৰাখিব পাৰিব। যদিও গোপন শত্ৰুৰ অশান্তিৰ ফলত
আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব পাৰে। অৱশ্যে সামান্য সতৰ্ক হ'লে আপুনি এনে গোপন শত্ৰুৰ পৰিচয়ও আজিয়েই জানিব পাৰিব। শিক্ষাৰ পৰিৱেশ বিশেষ উন্নত দেখা নাযায়। কোনো বিষয়ত হোৱা সামান্য বিফলতা আপোনাৰ চিন্তাৰ কাৰণ নহ'বলৈ আপোনাৰ প্ৰচেষ্টা অধিক বৃদ্ধিৰ প্ৰয়োজন আছে। প্ৰেমত সাময়িক বিচ্ছেদৰ দুখ থাকিলেও সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। কোনো আত্মীয় পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ ব্যয় বাঢ়িব। ফলত আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। তীৰ্থস্থান আদি দৰ্শন কৰি সুখ অনুভৱ কৰিব পাৰিব। অকস্মাত স্বাস্থ্যৰ বাবে যাতে আপোনাৰ আজি ব্যয় নাবাঢ়ে তাৰ প্ৰতি সাৱধানতা লওক। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিব। আপোনাৰ আজি মাখন ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ উন্নত, দিনটো আপোনাৰ সপক্ষে থাকিব। যদিও একাধিক অতিৰিক্ত কৰ্মত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। তথাপিও সফলতাত সুখো থাকিব। কিন্তু স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক যত্নৰ আৱশ্যক। পৰিৱেশিক ৰোগৰ অশান্তিৰ ফলত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে যত্ন লওক। আজি চিকিৎসা বিভ্ৰাট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাৰ নতুন কোনো শুভ সংযোগত প্ৰতিষ্ঠা লাভৰ আশা থাকিব। প্ৰেমত আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগ আছে। প্ৰিয়জনৰ পৰা বিশ্বাস আৰু প্ৰতিশ্ৰুতি লাভত আপোনাৰ আশা পূৰণ হ'ব। দিনটো আপোনাৰ পক্ষত থাকিব। গৃহত আৰ্থিক উন্নতিৰ নতুন কোনো সংযোগে আপোনাক উৎসাহিত কৰিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনত আপোনাৰ ব্যস্ততাৰ যোগো আছে। আপুনি এটা উন্নত দিন পাব। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিলেও স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। শিক্ষাৰ্থীয়েও স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব যাতে অকস্মাত কোনো প্ৰাণীৰ দ্বাৰা আঘাতপ্ৰাপ্ত নহয়। কিন্তু শিক্ষাত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। প্ৰেমত প্ৰিয়জনৰ সংগত আপুনি আনন্দিত হ'ব পাৰিব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণৰ প্ৰতিও পৰস্পৰৰ মাজত আগ্ৰহ বাঢ়িব। দিনটো সকলো দিশতে আপোনাৰ পক্ষত ৰাখিব পাৰিব। গৃহত কোনো বন্ধুক পুণ্যকৰ্মত অংশগ্ৰহণ আৰু সহযোগিতাৰ আশ্বাস দিব লগা হ'ব। বিভিন্ন উৎসৰ পৰা অৰ্থগমো অব্যাহত থাকিব। যদিও আজি আপোনাৰ ব্যয়ো বাঢ়িব। কোনো ঘনিষ্ঠ বন্ধুৰ আগমনত আপুনি আনন্দিত হ'ব পাৰিব। আজি দিনটো আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু মাখন ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। দিনটোৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু আধিপত্য অব্যাহত থাকিলেও বিভিন্ন ব্যক্তিগত কাৰণত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। বিভিন্ন সমস্যা সমাধানত আপোনাৰ আজি শাৰীৰিক আৰু মানসিক ব্যস্ততাও বাঢ়িব। শিক্ষাৰ্থীয়ে বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। আশা পূৰণ হ'ব। কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নষ্ট নহয় তাৰ প্ৰতি যত্ন লওক। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। প্ৰেমত আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগ। প্ৰিয়জনক বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি আপুনি এটা শ্ৰেষ্ঠতম দিন গঢ় দিব পাৰিব। দিনটো অতি উন্নত থাকিব। গৃহত কোনো শুভকৰ্ম আয়োজনত আপোনাৰ ব্যস্ততাৰ যোগ আছে। ইয়াত অধিক অৰ্থ ব্যয় কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। কোনো আত্মীয়ৰ সৌভাগ্যৰ সংবাদতো আপোনাৰ আনন্দ থাকিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। আপুনি এটা ভাল দিন পাব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো অসৎ ব্যক্তিয়ে আপোনাৰ মিছা অপবাদ প্ৰচাৰ কৰি যাতে আপোনাৰ সন্মানত আঘাত কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। অৱশ্যে সামান্য সতৰ্ক হ'লে আপুনি এনে শত্ৰুৰ পৰিচয় উদ্ধাৰ কৰি সুখ অনুভৱো কৰিব পাৰিব। শিক্ষাৰ্থীয়ে অকস্মাত কোনো প্ৰকাৰ আঘাত নাপাবলৈ অধিক সাৱধানী হোৱা আৱশ্যক যাতে স্বাস্থ্যৰ বাবে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। নিবনুৱাই আজি ভ্ৰমণৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰেমত এটা ভাল দিন পাব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণৰ পৰিৱেশত অগ্ৰগতি লাভ কৰিব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ পৰিচয় আৰু সন্মানিত হোৱাৰ যোগো আছে।
গৃহত কোনো সামগ্ৰী ক্ৰয়ত অপ্ৰয়োজনীয় ব্যয় নহবলৈ লক্ষ্য ৰাখক। যদিও আপোনাৰ অৰ্থ সমস্যা আজি অনুভৱ নহয়, তথাপিও ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ চিন্তা বৃদ্ধিৰ আশংকাও আছে। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক নতুন সমস্যাত আপুনি আজি ব্যস্ত থাকিব লগা হ'লেও সকলো দিশতে সফলতাও অব্যাহত ৰাখিব পাৰিব। বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগিতায়ো আপোনাক উৎসাহিত কৰিব। অৰ্থপ্ৰাপ্তিটো সুখ থাকিব। প্ৰবাসী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি যত্নৰ আৱশ্যকৰ লগতে অৰ্থ সমস্যায়ো আজি আপোনাক আমনি কৰাৰ আশংকা আছে। যদিও শিক্ষাৰ ক্ষেত্ৰত ক্ৰমোন্নতি আপুনি অব্যাহত ৰাখিব পাৰিব। প্ৰেমত শ্ৰেষ্ঠ বন্ধুৰ সংগত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। কিন্তু আজি কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। গৃহত বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো আত্মীয় মাংগলিক কৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগাও হ'ব পাৰে। কোনো উৎসৱ বা অৰ্থগমত আপোনাৰ আশা পূৰণ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। পৰিৱেশৰ বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাই আপোনাক উপকৃত কৰিব। যদিও একাধিক নতুন সমস্যা সমাধানত আপোনাৰ পৰিশ্ৰম বাঢ়িব, তথাপিও সকলো দিশতে ক্ৰমোন্নতিয়ে আপোনাক আনন্দও দিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক সময় ব্যয় কৰিও সুখ অনুভৱ কৰিব পাৰিব। নিবনুৱাই কোনো নতুন শুভ সংযোগত প্ৰতিষ্ঠা লাভৰ আশা কৰিব পাৰিব। অৰ্থপ্ৰাপ্তিটো সুখ থাকিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো শুভ সংবাদত আনন্দ থাকিব। যদিও ইয়াৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। অকস্মাৎ কোনো নতুন সমস্যাই আপোনাৰ চিন্তা বঢ়োৱাৰ আশংকাও দেখা যায়। গৃহত বিভিন্ন কাৰণত অৰ্থ সমস্যা অনুভৱ হ'লেও শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতা আপুনি লাভ কৰিব। কোনো পুণ্যকৰ্মত ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ আশংকাও আছে। সন্তানৰ উন্নতিয়ে গৃহ সুখ বৃদ্ধি কৰাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত যদিও আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব, তথাপিও শত্ৰুৰ অশান্তিৰ ফলত আপোনাৰ মানসিক পৰিশ্ৰম বৃদ্ধিৰ যোগ। কোনো ব্যক্তিৰ ওপৰত অনিচ্ছা সত্ত্বেও ক্ষমতা প্ৰয়োগ কৰিব লগা হ'লে যাতে শুভাকাংক্ষী বন্ধু হ্ৰাস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে অকস্মাৎ শাৰীৰিকভাৱে আঘাত নাপাবলৈ সাৱধানতা লওক। অৱশ্যে শিক্ষাত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব। উচ্চ পৰ্যায়ৰ কোনো ব্যক্তিৰ সংযোগ লাভ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। প্ৰেমত প্ৰিয়জনৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আনন্দিত হ'ব পাৰিব। বিবাহ সংযোগীৰ বাবেও আজি এটা শ্ৰেষ্ঠতম দিন হ'ব। বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিটো সুখ থাকিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। কোনো উৎসৰ পৰা অৰ্থগমতো আপোনাৰ আশা পূৰণ হ'ব। কোনো নতুন অতিথিৰ আগমন আৰু সৎ বন্ধু লাভতো সুখ থাকিব। সন্তানৰ সৌভাগ্যই গৃহ সুখ বঢ়াব। আজি আপোনাৰ ব্যয়ো বাঢ়িব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱে কৰ্মৰ প্ৰতিও যাতে আপোনাৰ অৱহেলা বৃদ্ধি নকৰে তাৰ বাবে আপোনাৰ মনোবল বঢ়াওক। আজি অকস্মাৎ কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক আজি ব্যস্ত ৰাখিব যদিও পৰিৱেশৰ বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগিতা লাভ কৰি আপুনি উপকৃত হ'ব। শিক্ষাৰ পৰিৱেশ উন্নত, সকলো দিশতে আপোনাৰ অগ্ৰগতি অব্যাহত ৰাখিব পাৰিব। যদিও আজি স্বাস্থ্যজনিত কাৰণত পৰিৱেশ নিম্নগামী নহ'বলৈ আপুনি যত্ন ল'ব লাগিব। নিবনুৱাক নতুন কোনো সংযোগে সৌভাগ্যৰ আশা দিব। প্ৰেমত প্ৰিয়জনৰ কোনো প্ৰকাৰ আচৰণত অসন্তোষ থাকিলেও আজি সম্পৰ্কৰ স্থায়িত্বকৰণে পৰিৱেশত অগ্ৰাধিকাৰ পাব। অকস্মাৎ কোনো নতুন সংযোগেও আজি আপোনাক উৎসাহিত কৰিব। গৃহত কোনো আত্মীয়ৰ স্বাস্থ্যই আপোনাৰ চিন্তা সামান্য বঢ়োৱাৰ আশংকা আছে। এনে কাৰণত আপুনি শাৰীৰিক আৰু আৰ্থিক সহযোগিতাও দিব লগা হ'ব পাৰে। অহেতুক কোনো আপোন ব্যক্তিৰ লগত বাদ বিবাদ নহ'বলৈ যত্ন কৰক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। শেষত
নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো সিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।